মানে কিবা লেতেৰা নকৰিব কিবা এটা আপুনি ক'ব বিচাৰে নেকি? তাৰমানে কি মেডিকেল কলেজখন অকল আমাৰ নহয়, হয় হয় এইখন আচলতে ৰাইজৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ চেমাৰ নিজৰ কাৰণে ভাল, সকলোৰে কাৰণে ভাল। হেল্ল' গাইজ, ৱেলকাম টু এনকে ব্লগছ। মই নাৰায়ণ, মই আজি মানে যোৰহাট আহিছিলোঁ। চ' ইয়াত যি মেডিকেল কলেজ আছে মানে বহুত সুন্দৰ দেখিলে। চ' ভাবিলে আপোনালোকৰ এটা ভিডিঅ' বনাই দিওঁ। চ' মই বাহিৰলৈ আহিছোঁ, এটা ভিডিঅ' বনাই দেখিছে চাওক যোৰহাট মেডিকেল কলেজ। তো বলক আমি ভিডিঅ' আৰম্ভ কৰি, যদি ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ বেছি নকওঁ। তো দেখিছে বলক। চ' গাইজ, আপোনালোকে গম পাইছে মই যোৰহাট মেডিকেল কলেজলৈ আহিছোঁ। মানে ইয়াৰ বিশেষকৈ ইমান পৰিষ্কাৰ। একচুৱেলি ৰুমৰ ভিতৰত কেমেৰা এলাউড নাই, মই এটা বাহিৰলৈ আহিছোঁ। চাওক বেকগ্ৰাউণ্ডটো কিমান ডাঙৰ হয়। চ' যদি পাৰোঁ ভিতৰখন অকণ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাব কিমান পৰিষ্কাৰ, প্লাছ কেনেকুৱা ইয়াত যতন কৰা হয় ৰোগীসকলক। ত' গোটেইখিনি দেখুৱাম। একচুৱেলি মোৰ ইয়াতে পেচেণ্ট আছে, চ' মই সেয়ালৈ আহিছিলোঁ। তো এতিয়ালৈ ইমানেই, আৰু নেক্সট মই এটা কেমেৰা দেখিছোঁ মোৰ পিছফালে আছিলে। চাওক, তো মই কেমেৰা উলিয়াব পৰা নাই, কিন্তু পাৰিলে মই গোটেই ভিডিঅ'খন আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তো তেতিয়াহ'লে বলক চাই লওঁ। একচুৱেলি যোৰহাট মেডিকেল কলেজখন বহুত ডাঙৰ হয়। চ' ইয়াৰ এম্বুলেঞ্চ চাওক, দেখিছে সেইবোৰ এম্বুলেঞ্চ পূৰা লাইনত আছে, কিমানবোৰ আছে। আৰু বলক আগত I got off the wires when I close my eyes, disconnected and tired. I feel and I know you keep asking me, flames and fire. বহুত ডাঙৰ হয় যোৰহাট মেডিকেল কলেজ। তো সেয়া ভিতৰলৈকে মই দেখুৱাম। আৰু বহুত পৰিষ্কাৰ, দেখিছে কিমান সুন্দৰ পৰিষ্কাৰ। চ' ভাল লাগিছে। এইফালে আছে ক'ৰবাত যাব পৰা, প্লাছ এইফালে গৈ থাকোঁ। I know you are done with me. It's just fine. চ' গাইজ, মই এটা ওপৰলৈ গৈ আছোঁ। হয়তো গোটেই মেডিকেলখন আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ, তথাপি যিমান পাৰোঁ সিমান দেখুৱাম। আৰু কিমান চাফ চিকুণ, প্লাছ কেনেকুৱা ধৰণৰ ইয়াৰ ৰোগীক মানে সহায় লোৱা হয় সেইখিনি দেখুৱাব পৰা ট্ৰাই কৰিম। চ' কিমানখিনি পাম বলক। চিকিউৰিটি পাব, ৰুম চাফ তোমাৰ সুন্দৰ পৰিষ্কাৰ। ভগৱানৰ থাপনা মানে সেৱা কৰিব পৰা, পূজা কৰিব পৰা চিষ্টেমো আছে। লগতে মই আপোনাৰ বাইদেউ এজনী লগ পাইছোঁ আমাৰ ইয়াৰে। চ' তেখেতে দুআষাৰমান বাইদেউ ধৰক, আপোনালোকে যে মানে কলেজখন ইমান সুন্দৰকৈ বনাই আছে বা ইমান পৰিষ্কাৰকৈ ৰাখিছে, ইয়াৰ ওপৰত কিবা ক'ব নেকি? চৰকাৰ আপোনালোকে পাব্লিকে মানে কিবা লেতেৰা নকৰিব, কিবা এটা আপুনি ক'ব বিচাৰে নেকি? তাৰমানে কি মেডিকেল কলেজখন অকল আমাৰ নহয়, হয় হয়, এইখন আচলতে ৰাইজৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ চেমাৰ নিজৰ কাৰণে ভাল, সকলোৰে কাৰণে ভাল। আৰু বেমাৰ আজাৰো ইমান সুবিধা নাপায়। গতিকে সেইকাৰণে আৰু চৰকাৰেও বহুত সুবিধা দিছে ইয়াত চাফ চিকুণকৈ ৰাখিবৰ কাৰণে। আৰু আমিও চেষ্টা কৰোঁ। কিছুমানে এতিয়া তামোল চামোল লৈ আহে, হয় সেইটো নালাগে, কাৰণ নিজৰ পৰিষ্কাৰ ৰাখিলে নিজৰ কাৰণে ভাল, বেমাৰটো কমকৈ হয়। চ' সকলোৱে বুজি পাব লাগে। তো আপুনি এইটোৱে মেছেজ দিব খোজে আপোনাৰ ৰাইজক, আমাৰ পাব্লিকক। পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিলে সকলোৰে কাৰণে ভাল, এখন ৰাইজৰে মানে মেডিকেল। আচ্ছা আচ্ছা, বাৰু থেংক ইউ আপোনালৈ। চ' বাইদেউজনে ক'লে আমাৰ মানে একচুৱেলি কলেজখন কিমান পৰিষ্কাৰ ৰাখিব লাগে। চ' মই ভিতৰৰ পৰিৱেশ দেখুৱাম আপোনালোকৰ। একচুৱেলি খুব পৰিষ্কাৰ, দেখিছে ইয়াতে আপোনাৰ পূজা কৰিব পৰা চিষ্টেম আছে। তো বলক মই আগলৈ গৈ থাকোঁ। মই মানে ৰেকৰ্ড কৰাৰ কাৰণে একচুৱেলি বাইদেউজনী আগলৈ আহিল, ধুবনম আগলৈ আহি মোক ক'লে যে কি কৰি আছে। মই কৈছোঁ যে মই এটা ইউটিউবাৰ হওঁ। চ' মই ইউটিউবত ব্লগ বনাওঁ, গতিকে মই অকণ দেখুৱাব বিচাৰিছোঁ যে আমাৰ যোৰহাট কলেজখন মানে মেডিকেল কলেজখন কেনেকুৱা পৰিষ্কাৰ হৈ আছে। কিন্তু বহুত পৰিষ্কাৰ ক'বলৈ গ'লে। আৰু চাওক, লগতে ইয়াত আপোনাৰ দেখিছে আপোনালোকে পূজাও কৰিব পাৰে, এনেকুৱা চিষ্টেম বনাই দিছে সুন্দৰকৈ। ইয়াত পূজা কৰে মানুহে, কাৰোবাৰ অসুখ হৈ থাকিলে চ' তেনেকুৱা পূজা কৰি আপুনি ভগৱানৰ ওচৰত কিবা দুৱা মাঙিব পাৰে। মানে
খুব সুন্দৰ আছে চাওক আৰু মই দেখুৱাই আছোঁ আগলৈ চিটবোৰ কেনেকুৱা হৈছে কি কথা তো It's just fire. I was wrong, but I made it right. You came begging day and night. I don't wanna hit the bottom. Don't go out of your state of mind. I've been counting 1 to 10. I'll be back when you begin. My music again and again. তো গাইজ আপোনালোকে দেখিছে এইটোৱে মানে বেডৰ চিষ্টেম আৰু ৰোগীৰ লগত এজনকৈ মানুহ থাকিবলৈ পাৰে ইয়াত আৰু মানে ডক্টৰ থাকে এনে মই ভাল পাইছোঁ যোৰহাট মেডিকেল কলেজখন চ' আপোনালোকে কেনে পালে জনাব আৰু মানে ইয়াত বহুত পৰিষ্কাৰ পৰিপূৰ্ণ প্লাছ বেডৰ চিষ্টেমটো বহুত ভাল দিছে আপুনি যেনেকৈ মূৰটো দাঙিব কিছুমান ষ্টেণ্ডাৰ্ড বেডৰ নিচিনা চ' আজিলৈ ইমানে তো বলক তো ফেন মই পুনৰ ঘূৰি আহিলোঁ তো এতিয়া তললৈ আহিছোঁ দেখিছে তো আজিলৈ ব্লগটো ইমানে যদি ভাল পাইছে তেন্তে সকলোৱে শ্বেয়াৰ কৰি দিয়ক কাৰণ আমাৰ অসমত এনেকুৱা এখন মেডিকেল কলেজ আছে যে ইমান পৰিষ্কাৰ পৰিপূৰ্ণ সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা চ' আজিলৈ মানে একদম ডাইৰেক্ট নেক্সট ব্লগৰ লগ পাম ইয়াতে মই যোৰহাটত আছোঁ যোৰহাটৰ একদম ভাল ভাল ব্লগ দিবলৈ আপোনালোকে চেষ্টা কৰিম চ' আজিলৈ মানে নেক্সট ব্লগৰ লগত তেনেকৈ টাটা বাই বাই যদি ভাল হৈছে শ্বেয়াৰ কৰি দিব I turn off the lights. I got off the wires. When I close my eyes, disconnected and tired.